কলগছ পোতা হৈ গ'ল। এই কলগছ ছাতি লগাওঁতে ৰাতি হ'লে মজা কৰি ছাতি দিম আৰু এইবিলাক কল ছাতিটো বনাব আছে আৰু চব কমপ্লিট। চাওক ৱালত ছাতি জ্বলি আছে চাওক। হা কি ভৰি থকা হৈছে দেখা না ৰাইজ। তাৰ পৰা এইখিনি পুৰা একদম ছাতি জ্বলাইছোঁ। ছাতি মাটিৰ ছাতি জ্বলাইছোঁ চাওক। কেই ছাতি জ্বলাইছা? আশিখৰ কেই টকা গৈছি? 300 টাকা। 300 টাকা সূতা 20 টাকা আৰু জাপে মূলে 700 তাৰ বোমা গেছি 1200 আৰু আৰু কি আনছা? বোমা আৰু চব আনছো। চব মানে কি কৈ দি কি বোমা আৰু 1200 আৰু আনছো আৰু কি কম আৰু নামটো কি বোমা আছে? পেঞ্চিল বোমা, অটম বোমা? পেঞ্চিল বোমা নাই, সৰু বোমা নাই, চব ডাঙৰ বোমা। তলেদি পুৰা ফাক আছে চাওক। মানুহ হৈ যাব পাৰা। আইও বোমা আনছা না? ইমান চাফা নহয় আৰু মনে হচ্ছে হাতি তার দিকে থেকে এখন গাড়ী গেলে ক'লা ছাতি কিনো মনো মানে নুমে থাকে বাৰে প্ৰতি ছাতিখিনি বাৰে প্ৰতি জ্বলাও আৰু বাৰে প্ৰতি নুমে থাকে। গাড়ী এখন গেলে নুমে গেল বহুত দিগদাৰ হৈছে। আগতে হাতীও টানা নাগে বেগে হাতীক লৈ টানি লৈ আহ টানি লৈ বেগে কি আকৌ দেখাব পাৰি তেল লগাও ভাল হ'ব। কালি গুৰুৰ কিবা হেৰি আছে না মাইকি